ৰিজাল্টটো ইমান ভাল হোৱা নাই চাওঁ জলদি চেবা উলিয়া চাওঁ তো নাজানো মই সি সঁচাই কৈ আছে নে কি কৈ আছে নাজানো কিন্তু তাৰ ৰিয়েকশ্যনটো মতে তাৰ যোনটো মুখৰ চাওঁ সঁচাই ভাল হৈছে নে বেয়া হৈছে বেয়া হৈছে Hey guys, welcome back to my YouTube channel Arif Vlogs. So finally আজি দি দিলে Hslc result. So মই Hslc বাৰু মই দিয়া নাছিলো কিন্তু মোৰ লগৰটোৱে দিছিলে নসিবে এক্সাম দিছিলে Hslc তো তাৰ আজি ৰিজাল্টটো মই আপোনালোকক দেখাবলৈ এই ভিডিওটো কৰিছো তাৰ ৰিজাল্টটো কেনেকুৱা হৈছে কি হৈছে গোটেইখিনি মই আপোনালোকক ধুনীয়াকৈ দেখাম সো বলক তাৰ ৰিজাল্টটো জলদি চাওঁ আমি আৰু তাক মই ফোন কৰোঁতে সি কৈছিলে যে মোৰ ৰিজাল্ট বেয়া হৈছে নাজানো সি প্ৰেংক কৰিছে নে সঁচাই কৈছে সো মই তাৰ ওচৰত গ'লেহে গম পাম তাৰ ৰিজাল্ট কি হৈছে আৰু এতিয়া ফাইনেলি মোৰ লগত আছে নসিব তো ব্ৰ ক ৰিজাল্ট ক ৰিজাল্টটো ইমান ভাল হোৱা নাই লাগিলে তো বিশ্বাস নাই যে চাই ল'ব পাৰে বা বহুত চাওঁ জলদি চেবা উলিয়া চাওঁ তো নাজানো মই সি সঁচাই কৈ আছে নে কি কৈ আছে নাজানো কিন্তু তাৰ ৰিয়েকশ্যনটো মতে তাৰ যোনটো মুখৰ চাওঁ সঁচাই ভাল হৈছে নে বেয়া হৈছে বেয়া হৈছে বহুত বহুত কুছ তো গড়বড় হে তো জলদি আমি চেবাত চাওঁ কি হৈছে চাওঁ 1 2 3 সেইটো হৈছে ৰিজাল্ট তো ৰিজাল্টটো আমি ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ তো কাহা গয়া তো জুম কৰি দেখা এইটো হৈছে আছামিজত সি টোটেল পাইছে চাওঁ টোটেল মাৰ্কছটো দেখা তো আছামিজত টোটেল পাইছে এইটো চাই লওক 33 তো আছামিজত পাইছে 33 টোটেল আৰু তো এতিয়া সি ইংলিছত টোটেল পাইছে মই আপোনালোকক টোটেল মাৰ্কছটো দেখাই আছোঁ গোটেইখিনিৰে ইংলিছত সি টোটেল পাইছে 52 আৰু তাৰপিছত অংকত সি টোটেল পাইছে 61 আৰু এইফালে যদি আমি চাবলৈ যাওঁ জেনেৰেল সায়েন্সত সি টোটেল পাইছে 55 আৰু এইফালে যদি আমি চাবলৈ যাওঁ ছ'চিয়েল সায়েন্সত সি টোটেল পাইছে 46 আৰু লাষ্ট আছে আমাৰ হিন্দীটো আৰু হিন্দীত সি টোটেল পাইছে 35 আৰু এইহে যোগ কৰি হৈছে ছেকেণ্ড ডিভিজন এটা ধুনীয়া ৰিজাল্ট চ' ইয়াৰে ছেকেণ্ড ডিভিজন মানে আমাৰ নসিব ভাই হৈছে ছেকেণ্ড ডিভিজন তো সকলোৱে কংগ্ৰেচুলেশ্যন বুলি কৈ দিব তাক আৰু মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকিব আপোনালোক সকলোকে আজি সকলোৱে মোৰ কমেণ্টত এটাই লাগে যে সকলোৰে ৰিজাল্ট কেনেকুৱা হৈছে মোক সেইটোৱে জনাব লাগে সকলোৱে ধুনীয়াকৈ জনাই দিব যে আজি ৰিজাল্ট কেনেকুৱা হৈছে ভাল হৈছে বেয়া হৈছে যদি বেয়া হৈছে তেওঁলোকেও জনাই দিব বেয়া হোৱা সকলক মোৰ ফালৰ পৰা এটা মেছেজ দিবলৈ বিচাৰোঁ যে দুখ কৰি লাভ নাই মানুহৰ জীৱনত সুখ দুখ থাকে বা এটা ষ্টেজ ফেইলাৰ হ'লে কোনো ফেইলাৰ বুলি কোৱা নাযায় এইটো চ' আপোনালোকে ধুনীয়াকৈ পঢ়ক নেক্সট বাৰ আকৌ দিব ভালকৈ ৰিজাল্ট হ'ব আশা কৰোঁ ভালকৈ পঢ়ি পেলাই এক্সাম যদি দিয়ে সদায় ভাল ৰিজাল্টেই হ'ব চ' আজি এইটো এটা নৰ্মেল ভিডিঅ' বনালোঁ মানে ৰিজাল্টৰ ওপৰত নসিবৰ মানে ৰিজাল্ট কি হ'ল তাৰে ওপৰত এটা জাষ্ট সৰু এটা ভিডিঅ' বনাই দিলোঁ যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ বাই